নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ক্ৰেজি আছামৰ ভিডিঅ'লৈ। বৰ্তমান আছোঁ বৰপেটাত। গমেই পায় বৰ্তমান হোলী ছিজন, চ' ভিডিঅ' এটা আপোনালোকক দিম বুলি ভাবিছোঁ। আৰু আমাৰ লগত আছে কেইটামান মানুহ মানে দাদা আছে আৰু আছে, দেখাই থাকিম। ঢোল বাজিল, তাল বাজিল, বাজিল মৃদঙ্খোল, হে বাজিল মৃদঙ্খোল, তালে তালে বাজি উঠিল হোলি গীতৰ ৰোল। ঢোল বাজিল, তাল বাজিল, বাজিল মৃদঙ্খোল, হে বাজিল মৃদঙ্খোল, তালে তালে বাজি উঠিল হোলি গীতৰ ৰোল। ঢোল বাজিল, তাল বাজিল, বাজিল মৃদঙ্খোল। বৰ্তমান বৰপেটা সত্ৰৰ যিখন মূল প্ৰৱেশদ্বাৰ সেইখন আহি পালোঁ। সেৱা এটা পাৰি লওক দিয়ক, চাই থাকক, দেখুৱাই থাকিম। আৰু চাওক, এইটো যে দেখা পাইছে বৰপেটা সত্ৰৰ মূল সত্ৰখন এইখন, চাই লওক আৰু দেখাই আছোঁ। বৰ্তমানতো মানুহ বহুত বেছিয়ে কম, দুপৰীয়া সময়, কিন্তু গধূলিৰ সময়ত এনেকুৱা মানুহ হয়। আৰু ৰাতিপুৱাৰ ভাগত কৈছোঁ আপোনালোকে থিয়া দি থাকিলে হ'ল, অট'মেটিকলি গৈ থাকিব, বহুত বেছি মানুহ হয়। আৰু খুৱাৰি দিনাতো ক'ব নালাগে। মন জোৰ পৰি যায় যায় যায়। ঢোল বাজিল, তাল বাজিল, বাজিল মৃদঙ্খোল, হে বাজিল মৃদঙ্খোল, তালে তালে বাজি উঠিল হোলি গীতৰ ৰোল। ঢোল বাজিল, তাল বাজিল, বাজিল মৃদঙ্খোল, হে বাজিল মৃদঙ্খোল, তালে তালে বাজি উঠিল হোলি গীতৰ ৰোল। বৰ্তমান আমি মানে মূল সত্ৰখনৰ ভিতৰত যাম, আগফালেদি যাব পাৰি, কিন্তু বৰ্তমান দেউলৰ কাৰণে এইটো বন্ধ কৰি দিছোঁ। চ' আমি ইফালেদি যাম। চাওক, মই ভিতৰলৈ গৈ আছোঁ, মানে ব্লগিং কৰিলে চাউণ্ডটো খুব কম পাব, বহুত হাল্লা হৈ আছে। ত' মই ভইচ অভাৰত কৈ আছোঁ কিছুমান কথা। আৰু ভিতৰলৈ গৈছোঁ, সেৱাটো পাৰিলোঁ। আমি সোমাইলোঁ পিছফালেদি, কিন্তু মেইন প্ৰৱেশদ্বাৰ এইখন আপোনালোকে চাই লওক। এইখন মেইন প্ৰৱেশদ্বাৰ কিন্তু বৰ্তমান বন্ধ কৰি দিয়া হৈছে। আৰু প্ৰথম আহি আপোনালোকে আৰু বিশেষ বস্তু দুটা হ'ল এইটো হয় তুলসী গছৰ খুঁটা। আৰু ইয়াৰ বয়স মোটামুটি 500 বছৰ। গুৰুজনাৰ দিনৰে দুটা আছে ইয়াত, সিপিনে এটা আছে আৰু ইয়াত এটা আছে, ঢুকি নাপায়। ফাগুৱা বীৰ গুৰি ৰঙেৰে দিওঁ খানি, ৰঙৰে পাতিছোঁ মেলা। পিতলত থালি চাই লওক, বহুত বেছি ডাঙৰ। ইয়াত কিবা অনুষ্ঠান হ'লে বুট এইবিলাক ভিজাই বুলি মই গম পাওঁ জনামতে। আৰু এইখন হৈছে সত্ৰৰ মূল থাপনা। বেক কেমেৰাদি দেখাই দিছোঁ, আপোনালোকে ভালকৈ পোহৰ পোৱা নাই চাগে। আনন্দ দিয়া হে কইলা বাবা, আনন্দ দিয়া হে কইলা বাবা, আনন্দ দিয়া হে কইলা বাবা, আনন্দ দিয়া হে কইলা। আপোনালোকক ভিতৰ চৰত দেখালোঁ থাপনাখনৰ পিছফালৰ পৰিৱেশটো দেখাই আছোঁ, চাই লওক। আৰু অলপ অলপ পোহৰ হৈছে এতিয়া। আৰু আমি পিছফালে যাম, সত্ৰৰ ভিতৰ ভাগলৈ সোমাই যাম। আহি থাকক। এই চাকিঘৰ যে দেখিছে, অক্ষয় বন্তি বুলি কোৱা হয়, গুৰুজনাৰ দিনৰে চাকি। বৰ্তমান সেয়া চিয়া তেল চেল বদলাই চলি থাকে আৰু জ্বলি থাকে। আৰু এয়া যে দেখিছে মঠৰ চোতাল বুলি কোৱা হয়। আৰু এইটো হৈছে গুৰুজনাৰ মানে মাধৱদেৱৰ, এইখন মাধৱদেৱৰ সত্ৰ হয়, মাধৱদেৱৰ বাসগৃহ। ইয়াতে লিখি থোৱা আছে, আপোনালোকে পঢ়ি চাওক। মঠ বুলি লিখা আছে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বাসস্থান। বৰ্তমান যিটো ইয়াত দৌল আছে, এই দৌলটো আপোনালোকক দেখাই আছোঁ। এই তাত গৈ আছোঁ, দেখাই থাকিম। আনন্দ দিয়া হে কইলা বাবা, জাবানে দু 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 জাবানে দু। আমাৰ লগত চব মানে প্ৰথম আহিছে বোলে, কেনে লাগিছে?
কেনে লাগছে আৰু ওপৰত এজন বহি আছে তেওঁৰ ওচৰলৈ যাব চেষ্টা কৰিম কেনেকুৱা পাইছে আপুনি কওক অনুভৱ কেনেকুৱা কিহৰ কাৰণে পাব একদম পিছফুল ঠাণ্ডাৰ ঠাই ধুনীয়া মনৰ মনটো শান্তি পৰা জোৰ পৰি যায় অলপমান ভোক আছে বাৰু তথাপিতো ভগৱানৰ আৰু চাওক বৰ্তমানতো দেউলৰ পৰিৱেশ হা আৰু যদি আপুনি নৰ্মেলি আহে না এনেকুৱা এটা শান্ত পৰিৱেশ মানে বৰপেটা সত্ৰ কি ক'ম মানে চন্দ্ৰ ৰং কৰতে খংকৰা তৈ হে পৰতিৰিক ৰং দিবা যায় অত নীলাচ তৈ চন্দ্ৰ ৰং কৰতে খংকৰা তৈ বহুত হাল্লা আৰু মই তো মাইক লগাই লৈছিলোঁ তথাপিও ঢুকি নাপায় মানে চ' মই বৰপেটা ঘটাং ঘৰৰ এইটো পিছফালে এটা ইয়াত পুখুৰী নহয় নদী তেনেকুৱা কিবা এটা আছে তালৈ গৈ আছোঁ চাওক পিছফালে দেখাম মই বেক কেমেৰাত ধুনীয়াকৈ দেখা আছোঁ কোকিলে কুহুৰি উঠে বনে উপবনে এয়া চাওক ইয়াত বৰ্তমানতো পানী নাই ইয়াত চাওক যদি পানী আহি যায় ন এটা মানে কি ধুনীয়া এটা লেভেলত আহি যাব গোটেই পৰিৱেশটো চাওক সাপ আৰু ওপৰত কৃষ্ণ আছে মানে বৰ্তমান পানী নাই কাৰণে কুৱেৰী নহয় চ' আমি ইয়াৰ পৰা যাওঁ অহাকালি আহিম আৰু অহাকালি ভিডিঅ' মানে কিছুমান ক্লিপ দেখাম আপোনালোকক কুৱেৰীৰ কিছুমান ক্লিপ দেখাবলৈ চেষ্টা কৰিম বৰ্তমান মানুহটো কমে দেখি আছে ত' ভিডিঅ'টো ইয়াতে সামৰোঁ যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইয়াত আহক আপোনালোকে উপভোগ কৰক বৰপেটাৰ দেউল ট্ৰাইপড কেলা ৰ'দত দিছি না কি হে আগলাই ট্ৰাইপড ৰ'দত দিয়ে যেনে যে এনে কথা ভিডিঅ' কৰিব তাৰ পৰা